এতিয়া এলিফেণ্ট লাঞ্চ কৰি ইয়াতে পানী খুৱাব আনিব তো আপোনালোকক মই পানী খোৱা ৰুটিন দেখাই আছোঁ Good morning everyone. Good morning from Coorg. আজি third day. এতিয়া আজিৰ ডেষ্টিনেশ্যন দুবাৰা এলিফেণ্ট কেম্প এতিয়া মই দুবাৰা এলিফেণ্ট কেম্পৰ কাৰণে গৈ আছোঁ ওলাই আহিলোঁ ৰুমৰ পৰা চেক আউট কৰি দুবাৰা এলিফেণ্ট কেম্প ইয়াৰ পৰা 33 কিলোমিটাৰ তো বলক আনাদাৰ 33 কিলোমিটাৰ গৈ আপোনালোকক লগ পাই আছোঁ তো আপোনালোকে আগৰ এপিছড দুটা যদি চোৱা নাই চাই ল'ব মই আই বটনৰ ডেছক্ৰিপশ্যনত লিংক দি দিম তেতিয়াহে থাৰ্ড এপিছডটো চাই আপোনালোকে ভাল পাব কাৰণ থাৰ্ড এপিছডটো কমপ্লিটলি মে বি একদম লাষ্টৰ এপিছড হ'ব থাৰ্ড এপিছডটো মে বি একদম লাষ্টৰ এপিছড হ'ব তো আপোনালোকে প্ৰথমতে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড এপিছড দুটা চাই লওক যোনে যোনে চোৱা নাই দেন থাৰ্ড এপিছডটো চাব আপোনালোকে ভাল পাব তো বলক ডাইৰেক্ট মই দুবাৰা এলিফেণ্ট কেম্পত গৈ আপোনালোকৰ কথা পাতি আছোঁ ফাইনেলি দুবাৰাকৈ আহি পাই গ'লোঁ মাজত কাবেৰী নদী সিটো পাৰে টিকেট কাউণ্টাৰ তাৰ পৰা টিকেট লৈ এইফালে নাৱত আহিব লাগে টোটেল এণ্ট্ৰি ফিজ এণ্ড ব'টিং চাৰ্জ মিলি পাৰ পাৰ্চন 80 ৰুপিজ এতিয়া বৰ্তমান মই এণ্ট্ৰি হ'লোঁ গেটত আৰু আগত আছে এলিফেণ্ট কেম্প ব'লক আমি চাওঁ আৰু ইফালে চাওক এটা এলিফেণ্ট আহি আছে একদম ওচৰত আহি গৈছোঁ মই
আহি ভিতৰত সোমালোঁ মই। আপোনালোকে দেখিছে মোৰ চবফালে এলিফেণ্ট, মই একদম ওচৰত আছোঁ। ইফালে মোৰ দুফালে দুটা দঁতাল হাতী, এইফালে এলিফেণ্ট, সিফালে এলিফেণ্ট, চবফালে এলিফেণ্ট। আৰু ফৰ ছেফটি ইয়াতে ইলেক্ট্ৰিক শ্বক লগোৱা আছে, যাতে বাহিৰত ওলাই আহি পাব্লিকক ডিষ্টাৰ্ব নকৰে। তো আপোনালোকে এতিয়া চাই থাকক, মই দুবাৰা কেম্প আপোনালোকক দেখাই আছোঁ আৰু ইয়াৰ এটা ভিউ, চিনেমেটিক ভিউ আপোনালোকক দেখাওঁ, আপোনালোকে এনজয় কৰক। তো আপোনালোকে চাই আছে দুবাৰা এলিফেণ্ট কেম্প। আপোনালোকক মই এতিয়া দুটামান কথা কওঁ ইয়াৰ স্পেচিয়েলিটি। ইয়াতে একচুৱেলি তিনিটা টাইপৰ এলিফেণ্ট থাকে, এটা নন ট্ৰেইন, এটা ফুল্লি ট্ৰেইন আৰু এটা মডৰেট। তো আপোনালোকৰ যোনবিলাক একদম ষ্টাৰ্টিং ফেজত আহে ইয়াতে বা আনে, সেইবিলাকক ট্ৰেইনিং, টাইম টু টাইম ট্ৰেইনিং দিয়ে আৰু সিহঁতক এটা প্ৰটেকশ্যন এৰিয়াত ৰাখে। আৰু যোনবিলাক ফুল্লি ট্ৰেইন হয় সেইবিলাক অ'পেন, ইয়াতে বিন্দাছ অ'পেন ৰাখি থৈছে, য'ত মানুহৰ মাজত ঘূৰি আছে, যেনেকৈ আমাৰ ঘৰচীয়া হাতী বুলি কয় তেনেকুৱা। আৰু যোনবিলাক মডাৰেট, সিহঁতকো এটা হালকা ছেফটিৰ মাজত ৰাখে, যাতে মানুহক আহি পেলাই ডিষ্টাৰ্ব নকৰে। আৰু এটা কথা, ইয়াতে সকলো হাতীৰ এটা ৰুটিন ফ'ল' কৰে। ৰাতিপুৱা মৰ্ণিং খানাৰ পৰা লৈ পেলাই ৱৰ্কআউটৰ পৰা লৈ পেলাই ৰেষ্টৰ পৰা লৈ পেলাই এক্সাৰচাইজ, ট্ৰেইনিং, এভৰিথিং সিহঁতৰ এটা ৰুটিন আছে, টাইম টেবুল আছে, টাইম টেবুল ফ'ল' কৰে আৰু সকলো হাতীক ইয়াতে ট্ৰেইন কৰায়। তো আপোনালোকক মই ফুটেজ দেখাই আছোঁ। পানীত গৈ হাতীবিলাকে পানীত গৈও কিছু সময় টাইম স্পেণ্ড কৰে, কাৰণ নেচাৰেল সিহঁতক যি লাগে কমপ্লিট ইয়াতে দুবাৰা এলিফেণ্ট কেম্পক হাতীবিলাকক দিয়ে। চ' ব'লক এতিয়া পানীত হাতীবিলাক যদি আছে, মই আপোনালোকক পানীত থকা হাতী দেখাই আছোঁ। এই দূৰত আকৌ চাওক হাতী। আৰু ইয়াৰ পৰা লেফ্ট চাইডে মই কৈছিলোঁ আপোনালোকক নন ট্ৰেইন যোনবিলাক থাকে সেইবিলাকক ইফালে ৰাখে লেফ্টত। তাতে ন' এণ্ট্ৰি লিখা আছে, ইয়াৰ পৰা জাষ্ট চাব পাৰি। তাতে চাওক ন' এণ্ট্ৰি লিখা আছে, এইটো কমপ্লিট নন ট্ৰেইন এৰিয়া হয়, সিহঁতক তাতে ৰাখে। আৰু এইবিলাক যোনবিলাক কাঠৰ বেৰিকেড টাইপৰ দেখিছে, এইবিলাক হৈছে কাঠৰ গঁৰাল। প্ৰথম জংঘলৰ পৰা হাতী এটা অনাৰ পিছত তাতে ৰাখি ট্ৰেইন কৰায়। আৰু মষ্ট প্ৰবেবলি এটা হাতীয়ে তাত সোমাই থোৱা আছে। আনা ট্ৰেইনিং অ'কে। চাওক, মই আপোনালোকক কৈছিলোঁ চবৰে টাইম টেবুল থাকে, খোৱা, ৰেষ্ট কৰা, গা ধোৱা। তো এতিয়া চবকে একেলগে একে সময়তে খুৱাই আছে। এতিয়া এলিফেণ্ট লাঞ্চ কৰি ইয়াতে পানী খুৱাব আনিব। তো আপোনালোকক মই পানী খোৱা ৰুটিন দেখাই আছোঁ।
তো চাওক মই কমপ্লিট তিতি গ'লোঁ মই কৈছিলোঁ পানী মাৰিব দিবৰ কাৰণে তো পানী এনেকুৱাই মাৰি দিলে মোক এনেকুৱাই চালাম দিলে মোক কমপ্লিট তিতাই দিলে চাওক কমপ্লিট তিতাই দিলে তো চাই থাকক ইমানেই আছিল দুবাৰা এলিফেণ্ট কেম্প তো নেক্সট আমি এতিয়া নেক্সট ডেষ্টিনেশ্যনৰ কাৰণে ওলাই যাওঁ ব'টত বহোঁ ব'টৰ ফুটেজ চাওক এণ্ড দেন আগত গৈ লগ পাই আছোঁ